জনগোষ্ঠীয়ে হওক, কলিতাই হওক, দেউৰীয়ে হওক, বড়োৱে হওক, ইয়াক ভাতৃত্বমূলক যেনে এনাজৰী কটকটীয়া কৰি ৰাখি জীয়াই ৰাখিব লাগিব। আৰু অসমত য'তেই নহওক কিয় খিলঞ্জীয়া ৰাইজে আত্মসন্মান সহকাৰে জীয়াই থাকিবলৈ পাৰিবই লাগিব। কাৰোবাৰ হেঁচাত, কোনোবা দুষ্কৃতিকাৰী হেঁচাত মূৰ দোৱাই জীয়াই থাকিব, এইটো কেতিয়াও ঘোষণা কৰিছো যে অসমৰ সকলো প্ৰান্তে যোনটো প্ৰান্তলৈ নহওক কিয় অসমৰ যিকোনো প্ৰান্ততে অসমৰ খিলঞ্জীয়া ৰাইজে মূৰ তুলি জীয়াই থাকিব পাৰিব লাগিব। আৰু তাত যদি কোনোবাই বাধা দিয়ে বাধা গ্ৰহণ নকৰিম। গতিকে কাৰ্বি ৰাইজক অনুৰোধ জনাইছো, কাৰ্বি আংলঙত থকা অন্যান্য জনজাতি জনগোষ্ঠী ভাষা-ভাষী ৰাইজক অনুৰোধ জনাইছো যে এই মুহূৰ্তটোত অসমীয়া জাতিটোক ভাগ ভাগ হোৱাৰ সময় নহয়। কোনো কাৰ্বি জনগণেও নিজেই অকলে জীয়াই থাকিব নোৱাৰে, বড়োৱেও অকলে জীয়াই থাকিব নোৱাৰে, আহোমেও অকলে জীয়াই থাকিব নোৱাৰে। আমি যদি জীয়াই থাকিব লাগে তেতিয়াহ'লে ঐক্যবদ্ধ হৈ জীয়াই থাকিব লাগিব। এই যি হিন্দু বাংলাদেশী, এই যি মুছলিম বাংলাদেশী, তেওঁলোকে ঐক্যবদ্ধ হৈ ষড়যন্ত্ৰত লিপ্ত হৈছে যে এই মানুহখিনিক ভাগ ভাগ এতিয়া কৰিব লাগে, এই মানুহখিনিৰ মাজত এতিয়া যুদ্ধ কৰাব লাগে। আমাৰ নিজৰ সুৰক্ষাৰ কাৰণে এতিয়া অন্তত অসমৰ ভাষা-ভাষীৰ মাজত সংঘাত সৃষ্টি কৰিব লাগে, এয়া তেওঁলোকৰ পৰিকল্পনা। হিন্দু বাংলাদেশীৰ যেতিয়া আমি বিৰোধন কৰিবলৈ অসমৰ চৌদিশে ৰাইজ ঐক্যবদ্ধ হৈছে তেতিয়া এনেকুৱা ঘটনা ঘটিছে। এইবিলাক চৰকাৰে তদন্ত কৰিব কিন্তু ঘটনা, কিন্তু আমি ষড়যন্ত্ৰৰ গুণ পাইছো, আমি ইয়াত কিবা এটা গুণ পাইছো। গতিকে আমি আহ্বান জনাইছো যে এই ক্ষেত্ৰত ৰাইজ সজাগ হওক আৰু অনাগত দিনবিলাকত যি সাক্ষী কথা আহিব আপোনালোকে সাক্ষী দিবৰ কাৰণে প্ৰস্তুত হওক। আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। আৰু শেষৰ এটাই মেছেজ দিছো যে জাতি জনগোষ্ঠীবিলাক ঐক্যবদ্ধ হৈ থকাৰ সময়ত যদি এইদৰে কোনোবা দুষ্কৃতিকাৰীয়ে এইদৰে ভাতৃঘাতী সংগ্ৰাম লগাবলৈ চেষ্টা কৰে তেতিয়াহ'লে সেই দুষ্কৃতিকাৰীবিলাকৰ ক্ষেত্ৰত অনাগত দিনসমূহত অধিক কঠোৰ হ'বৰ কাৰণে বাধ্য হ'ম। ইয়াৰ পৰাই সেই দুষ্কৃতিকাৰীক সকীয়াই দিছো যে অসমৰ খিলঞ্জীয়া ৰাইজৰ বিৰুদ্ধত চক্ৰান্ত কৰিবলৈ চেষ্টা নকৰিব। যদি চক্ৰান্ত কৰে তেতিয়াহ'লে পৰিস্থিতি ভয়াৱহ হ'ব। আহক আমি হাতে হাত ধৰি সকলো ইয়াৰ ৰাইজ ঐক্যবদ্ধ হওঁ। এই সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আমি খিলঞ্জীয়া মঞ্চই ইয়াত থিয় হৈছো। গতিকে এই সম্প্ৰীতিৰ বাৰ্তাই অনাগত দিনত কাৰ্বি আংলঙত ইয়াত থকা অন্যান্য ভাষা-ভাষী ৰাইজে যদি সংঘাত জীয়াই থাকিব লগা নহয়, তাৰ কাৰণে মই কাৰ্বি ৰাইজক নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমিও কৈছো গুৱাহাটীত যাতে কোনো কাৰ্বি যুৱক, কোনো যুৱতীয়ে শিক্ষা লোৱাৰ ক্ষেত্ৰত, অন্যান্য কাম কৰাৰ ক্ষেত্ৰত যাতে সংঘাত হ'ব নালাগে। আমি সেইসকল কাৰ্বি ছাত্ৰ-ছাত্ৰীকে হওক বা অন্যান্য ব্যৱসায় ক্ষেত্ৰত যিসকল জড়িত আছে, আমি কৈছো গুৱাহাটীলৈ আকৌ যাওক, নিজৰ নিজৰ বৃত্তিত আপোনালোকে মনোনিৱেশ কৰক। কোনোবাই যদি আপোনালোকৰ তাত আঁচোৰ পেলাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম। ধন্যবাদ। জয় আই অসম।